নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, কেনে আছো? তোমালোকে আশা কৰোঁ সকলোৱে ভালে আছো আৰু ভালেই থাকিবা। আজি আমি আলোচনা কৰিম ক্লাছ 11ৰ এডুকেশ্যনৰ 3 নম্বৰ যিটো চেপ্টাৰ আছে বিদ্যালয় আৰু ইয়াৰ সংগঠন। এই চেপ্টাৰটোৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰখিনি এইটো ভিডিঅ'ৰ মাধ্যমত আলোচনা কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো শেষ লৈ চাই থাকিবা। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু যদি ভাল নালাগে এটা ডিছলাইক মাৰি দিবা। আৰু যদি ভিডিঅ'টো আচলতে ভাল লাগে তেনেহ'লে যদি চেনেলটোত নতুনকৈ আহিছ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ওচৰত থকা যিটো বেল আইকন তাত এটা ক্লিক কৰি অল য'ত লেখা উঠিব তাত এটা ক্লিক কৰি দিয়া। তাৰপিছত সকলোবোৰ ভিডিঅ' তোমাৰ ওচৰত গুচি যাব আৰু যিবোৰ তোমাৰ দৰকাৰী হয় সেইবোৰ তোমালোকে চাই লোৱা। এডুকেশ্যনৰ দিয়া আছে, লজিকৰ দিয়া আছে, এছামিছৰ দিয়া আছে, এডভান্স এছামিছৰ দিয়া আছে, ছ'চিয়লজিৰ দিয়া আছে, হিষ্টৰীৰ দিয়া আছে, ইকনমিক্সৰ বিভিন্ন ছাবজেক্টৰ গোটেইখিনি প্ৰায় দিয়া আছে, তোমালোকে চাই লোৱা। আৰু কোনবোৰ তোমালোকৰ বাবে কোনটো চেপ্টাৰ আগতে লাগে তোমালোকে কমেণ্টত লিখি দিবা। মনত নাথাকে তোমালোকৰ মই জানো, গতিকে তোমালোকে কমেণ্ট কৰি লিখি দিবা। চ' এতিয়া আমি এনচাৰবোৰ আলোচনা কৰোঁ। বিদ্যালয় প্ৰতিষ্ঠানৰ অৰ্থ কি? এনচাৰ: স্কুল ঘৰ, মাটি, স্কুলৰ আচবাব, অন্য সা সঁজুলি, মানৱ সম্পদ যেনে ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু আন কৰ্মকৰ্তাসকলক অন্তৰ্ভুক্ত কৰা এটা বহল শব্দ হৈছে স্কুল প্ৰতিষ্ঠান। স্কুল প্ৰতিষ্ঠানৰ অৰ্থই ইয়াক বুজাইছে। চোৱা, তাৰপিছৰ কুৱেশ্যনটো আছে, শ্ৰেণী কক্ষক্ষেত্ৰ এখন দেশত ভৱিষ্যত গঢ়ি তোলা হয়। এই কথাষাৰ কোনে কৈছিল? শ্ৰেণী কক্ষতে দেশৰ ভৱিষ্যতটো গঢ়ি তোলা হয়। সেইটো সঁচা কথা নে? তোমালোকৰ বাবে সঁচা কথাই হ'ব, কিয়নো শ্ৰেণী কক্ষতে আমি লেখা পঢ়া কৰি বহুত ডাঙৰ ডাঙৰ কাম কৰি আছোঁ। নিশ্চয় আমি কৰা নাই, কিন্তু আমাৰ নিচিনা ছাত্ৰসকলে কৰি গৈছে। আমাৰো কৰিবলৈ চেষ্টা কৰিব লাগিব। চোৱা, কোঠাৰী আয়োগ এই কথাষাৰ কৈছিল। এইবোৰ আয়োগৰ বিষয়ে তোমালোকে ছেকেণ্ড ইয়েৰত গৈ পাই যাবা। তাৰপিছত কুৱেশ্যনটো চোৱা, ইংৰাজী কাৰিকুলাম শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? এনচাৰ লিখিবা। কাৰিকুলাম শব্দটো লেটিন ভাষাৰ কৰেৰ পৰা উদ্ভৱ হৈছে। কৰেৰ শব্দৰ অৰ্থ কি? এনচাৰ লিখিবা। কৰেৰ শব্দৰ অৰ্থ হ'ল ৰান অৰ্থাৎ দৌৰ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা, প্ৰমূল্যৰ শিক্ষা বুলিলে কি বুজায়? প্ৰমূল্য। চোৱা, মানুহৰ সামাজিক জীৱন কিছুমান নীতি নিয়মৰ দ্বাৰা পৰিচালিত আৰু অনুপ্ৰাণিত হয়। সমাজত প্ৰচলিত এই নীতি নিয়মসমূহৰ সমষ্টিকে প্ৰমূল্যবোধ বা প্ৰমূল্য বুলি জনা যায়। প্ৰমূল্য বা প্ৰমূল্যবোধৰ শিক্ষাই মানুহৰ সামাজিক জীৱনৰ লগত সাঙুৰ খাই থকা মৌলিক নীতি নিয়মসমূহৰ জ্ঞান লাভ কৰাকে বুজায়। সংক্ষেপে, প্ৰমূল্য বা মূল্যবোধৰ শিক্ষা মানে মানুহৰ জীৱন প্ৰক্ৰিয়াত প্ৰমূল্যৰ গুৰুত্ব সম্পৰ্কে উপলব্ধি কৰাৰ শিক্ষা। তাৰপিছৰ কুৱেশ্যনটো চোৱা, প্ৰতিভাশালী ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ৰ পৰিসৰ কিমান? এনচাৰ লিখিবা। 140ৰ ওপৰত। অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ৰ পৰিসৰ কিমান? এনচাৰ লিখিবা। 120ৰ পৰা 40। উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ৰ পৰিসৰ কিমান? এনচাৰ লিখিবা। 110ৰ পৰা 120। ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা, আৰু যদি মেইন কিতাপ আছে তেনেহ'লে তোমালোকে কিতাপত পাই যাবা মেইন চাৰ্টখন। সাধাৰণ বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ৰ পৰিসৰ কিমান? এনচাৰ লিখিবা। 90ৰ পৰা 110। শ্ৰেণী কক্ষৰ আকাৰ কি হোৱা উচিত? এনচাৰ লিখিবা। আয়তাকাৰ হোৱা উচিত, অৰ্থাৎ আয়তক্ষেত্ৰৰ দৰে। 11 নম্বৰ কুৱেশ্যনটো চোৱা, 90ৰ পৰা 110ৰ বিদ্যালয়ৰ ভিতৰত কি ধৰণৰ শিক্ষাৰ্থী অন্তৰ্ভুক্ত হয়? এনচাৰ লিখিবা। সাধাৰণ বুদ্ধিসম্পন্ন। বিজ্ঞানী পৰীক্ষাগাৰত, অৰ্থাৎ বিজ্ঞান পৰীক্ষাগাৰত লিখিবা। এইবাৰ বিজ্ঞান পৰীক্ষাগাৰত প্ৰয়োজন হোৱা যিকোনো দুটা আচবাবৰ নাম লিখা। এনচাৰ লিখিবা। বিজ্ঞানৰ বিভিন্ন আহিলা পাতি আৰু ৰাসায়নিক পদাৰ্থ ভালদৰে ৰাখিবৰ বাবে আলমাৰী, চেল্ফ, ৰেক আদি প্ৰয়োজনমতে ৰাখিব লাগে। পৰীক্ষাগাৰত ভিতৰত স্ক্ৰীন স্থাপন কৰি শ্লাইড প্ৰদৰ্শনীৰ ব্যৱস্থা লাগে। তাৰপিছত কুৱেশ্যনটো চোৱা, পুথিভঁৰালত দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয়? এইটো তোমালোকৰ পৰীক্ষাত আহিয়ে থাকে, তোমালোকে চাই ল'বা। পুথিভঁৰালী বুলি কোৱা হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, শ্ৰেণীকক্ষত প্ৰয়োজন দুবিধ আহিলাৰ নাম লিখা। এনচাৰ লিখিবা। ডেস্ক, বেঞ্চ আৰু শিক্ষকৰ বাবে চকী মেজ। তাৰপিছত কুৱেশ্যনটো চোৱা, শ্ৰেণীকক্ষত ব্যৱহাৰ কৰিব পৰা শ্ৰৱণ দৰ্শন সঁজুলিৰ নাম লিখা। ৰেডিঅ', টেপ ৰেকৰ্ডাৰ, দূৰদৰ্শন, চাউণ্ড ছেট, এইবোৰৰ নাম লিখিব পাৰা। তাৰপিছত কুৱেশ্যনটো চোৱা, বিদ্যালয় প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদবিধৰ নাম লিখা। এনচাৰ লিখিবা। বিদ্যালয় প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদবিধৰ নাম হ'ল মাটি বা ভূখণ্ড। তাৰপিছত কুৱেশ্যনটো হ'ল বিদ্যালয় গৃহ আৰু কুৱেশ্যন নহয়, তাৰপিছত পইণ্টটো বিদ্যালয় গৃহ আৰু খেলপথাৰ 3 নম্বৰটো লিখিবা, বা গড় নম্বৰত লিখিবা শ্ৰেণীকোঠা। এই তিনিটা লিখিলেই হৈ যাব। এইটো কি সম্পদৰ কথা কৈছে? বিদ্যালয় প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদ বুলি কৈছে, বৈষয়িক। মনত ৰাখিবা। বিদ্যালয় প্ৰতিষ্ঠানৰ মানৱ সম্পদৰ নাম লিখিবলৈ দিছে তিনিটা, ইয়াত তিনিটাৰ নাম লিখা। বিদ্যালয় এখনৰ মানৱ সম্পদ তিনিটা হ'ল ছাত্ৰ, শিক্ষক আৰু স্কুলঘৰৰ শিক্ষাৰ লগত জড়িত কৰ্মচাৰীসকল।
তাৰপিছত কুৱেশ্যনটো লিখিবা বিদ্যালয় প্ৰকল্প স্থাপন কৰাৰ সময়ত মাটি নিৰ্বাচন কৰাৰ সময়ত মনত ৰাখিবলগীয়া তিনিটা চৰ্ত উল্লেখ কৰা এনচাৰ লিখিবা বিদ্যালয়ৰ প্ৰকল্প স্থাপন কৰাৰ সময়ত মাটি নিৰ্বাচন কৰাৰ সময়ত মনত ৰাখিবলৈ চৰ্ত তলত উল্লেখ কৰা হ'ল স্কুলঘৰৰ মাটিখিনি মূল পথৰ একেবাৰে ওচৰত বা দূৰত হ'ব নালাগে মাটিৰ আকাৰ আয়তক্ষেত্ৰৰ দৰে হ'ব লাগে স্কুলঘৰ মাটিডোখৰলৈ এটা ভাল পৰিবহণৰ ব্যৱস্থা থাকিব লাগে যিকোনো তিনি প্ৰকাৰ পাঠ্যক্ৰমৰ নাম উল্লেখ কৰা এনচাৰ লিখিবা যিকোনো তিনি প্ৰকাৰ পাঠ্যক্ৰমৰ নাম হ'ল বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম অভিজ্ঞতাভিত্তিক পাঠ্যক্ৰম তাৰপিছত কুৱেশ্যনটো চোৱা স্কুল প্ৰকল্পৰ বাবে প্ৰয়োজন হোৱা যিকোনো তিনিটা সঁজুলিৰ নাম লিখা এনচাৰ লিখিবা ব্লেক বৰ্ড চক পেঞ্চিল ডেস্ক বেঞ্চ স্কুল গৃহ নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগীয়া তিনিটা কথাৰ বিষয়ে উল্লেখ কৰা এনচাৰ লিখিবা স্কুল ঘৰ নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগীয়া তিনিটা কথা হ'ল স্কুল ঘৰটোত উপযুক্ত শীত তাপ পোহৰ আৰু বায়ু চলাচলৰ ব্যৱস্থা থাকিব লাগে স্কুল ঘৰৰ নিজা খেলপথাৰ থাকিব লাগে স্কুল ঘৰৰ পৰিৱেশ স্বাস্থ্যসন্মত হ'ব লাগে আৰু ইয়াত পানীৰ সু ব্যৱস্থা থাকিব লাগে তাৰপিছত কুৱেশ্যনটো চোৱা পাঠ্যক্ৰম পাঁচটা প্ৰকাৰৰ নাম লিখা অৰ্থাৎ পাঁচ প্ৰকাৰ পাঠ্যক্ৰমৰ নাম লিখিবলৈ দিয়া হৈছে পাঠ্যক্ৰমৰ পাঁচটা প্ৰকাৰ হ'ল চোৱা বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম অপৃথকীকৰণ পাঠ্যক্ৰম বুনিয়াদী শিক্ষা পাঠ্যক্ৰম ইয়াত চাৰিটা দিছে চাৰিটা মনত ৰাখিবা তাৰপিছত কুৱেশ্যনটো চোৱা সহ পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ চাৰিটা প্ৰকাৰ উল্লেখ কৰা চোৱা এনচাৰটো সহ পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ চাৰিটা প্ৰকাৰ হ'ল শাৰীৰিক কাৰ্যাৱলী শৈক্ষিক কাৰ্যাৱলী সামাজিক কাৰ্যাৱলী আৱেগিক কাৰ্যাৱলী তাৰপিছত কুৱেশ্যনটো চোৱা যিকোনো চাৰিটা শাৰীৰিক সহ পাঠ্যপুথিৰ নাম উল্লেখ কৰা এনচাৰ লিখিবা শিক্ষাৰ্থীৰ শাৰীৰিক বিকাশ সাধনৰ বাবে খেলা ধূলা জাতীয় শিক্ষাৰ্থী বাহিনী ব্যায়াম আৰু যোগাসন আদি কৰাৰ সুবিধা প্ৰদান কৰিব লাগে এইবিলাক শাৰীৰিক সহ পাঠ্যসূচীৰ অন্তৰ্গত তাৰপিছত কুৱেশ্যনটো চোৱা যিবিলাক পাঁচটা শৈক্ষিক সহ পাঠ্যসূচী উল্লেখ কৰা পাঠ্যসূচী চোৱা আবৃত্তি ৰচনা লিখা তৰ্ক প্ৰতিযোগিতা আকস্মিক বক্তৃতা আৰু কুইজৰ প্ৰতিযোগিতাৰ আদি শৈক্ষিক সহ পাঠ্যসূচীৰ অন্তৰ্গত তাৰপিছত কুৱেশ্যনটো চোৱা যিকোনো পাঁচটা সামাজিক সহ পাঠ্যসূচীৰ নাম উল্লেখ কৰিবলৈ দিছে NCC ৰেড ক্ৰছ স্কুলৰ চাফাই কাম মহামাৰী আৰু বানপানীৰ সময়ত প্ৰাথমিক কাৰ্য আৰু সেৱা প্ৰদান কৰে আৰু গ্ৰামোন্নয়নৰ কাৰ্য সম্পাদনা কৰা সামাজিক সহ পাঠ্যসূচীৰ অন্তৰ্গত তাৰপিছত কুৱেশ্যনটো চোৱা পাঁচটা আৱেগিক সহ পাঠ্যসূচীৰ নাম উল্লেখ কৰা এনচাৰ লিখিবা গান গোৱা আৰু নৃত্য কৰা বাদ্যযন্ত্ৰ বজোৱা নাটক কৰা ছবি অঁকা আৰু হাতেৰে বিভিন্ন বস্ত্ৰ তৈয়াৰ কৰা আদি আৱেগিক সহ পাঠ্যসূচীৰ অন্তৰ্গত তাৰপিছত কুৱেশ্যনটো চোৱা স্কুল প্ৰকল্পৰ বাবে প্ৰয়োজন হোৱা পাঁচ প্ৰকাৰ কৰ্মচাৰীৰ নাম উল্লেখ কৰা এনচাৰ লিখিবা পুথিভঁৰালী বিজ্ঞান পৰীক্ষাগাৰত এজন কৰ্মচাৰী এজন চকীদাৰ কেণ্টিনৰ কৰ্মচাৰী আৰু হোষ্টেলৰ অভিকৰণসমূহ তাৰপিছত কুৱেশ্যনটো চোৱা UGCৰ সম্পূৰ্ণ অৰ্থ লিখা বিশ্ববিদ্যালয় অনুদান আয়োগ ইয়াৰ অৰ্থ হ'ল ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন UGCৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত এনচাৰ লিখিবা নতুন দিল্লীত অৱস্থিত কম্পিউটাৰৰ অৰ্থ লিখা এনচাৰ লিখিবা কম্পিউটাৰৰ শব্দৰ অৰ্থটো কম্পিউট অভিধাৰাটোৰ লগত ঘনিষ্ঠভাৱে জড়িত যাৰ অৰ্থ হ'ল গণনাৰ মাধ্যমেৰে সিদ্ধান্ত উপনীত হোৱা তাৰপিছত কুৱেশ্যনটো হ'ল কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল চাৰ্লছ বেবেজ নামৰ লোকজনে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল ৱেবছাইটৰ প্ৰথম পেজটো কি বুলি কোৱা হয় এনচাৰ হ'ব হোম পেজ UGCৰ সংগঠনটো কি এগৰাকী সভাপতি আৰু 8গৰাকী সদস্যই বিশ্ববিদ্যালয় অনুদান আয়োগ পৰিচালনা কৰে চোৱা তাৰপিছত কুৱেশ্যনটো ৱেবছাইট কি ৱেবছাইট হ'ল ৱেব পেজৰ সমষ্টি যিবিলাক কোনো সামাজিক সংগঠন অনুষ্ঠান যেনে বিশ্ববিদ্যালয় ব্যৱসায়িক কেন্দ্ৰ লাইব্ৰেৰী সমাজ কল্যাণমূলক সংস্থাক চৰকাৰে ৰক্ষণাবেক্ষণ দিয়ে আৰু শেহতীয়া তথ্যপাতি অন্তৰ্ভুক্ত কৰি থয় তাৰপিছত কুৱেশ্যনটো হ'ল ৱেব পেজ কি ৱেবছাইট হ'ল ৱেব পেজৰ সমষ্টি প্ৰত্যেক ৱেব পেজৰ নিজৰ ৱেব পৰিচয় আছে UGC কিমান চনত স্থাপিত হৈছিল এনচাৰ লিখিবা 1953 চনৰ নৱেম্বৰ মাহত UGC
স্থাপিত হৈছিল? NCERT কিমান চনত স্থাপিত কৰা হৈছিল? এনচাৰ লিখিবা 1961 চনৰ 1 ছেপ্টেম্বৰত NCERT গঠন কৰা হয়। ইয়াৰ অৰ্থ আছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ট্ৰেইনিং এনেকুৱা ধৰণৰ অৰ্থ আছে। চোৱা NCERTৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নতুন দিল্লীত। অসমত NCERT কেতিয়া স্থাপন কৰা হৈছিল? 1985 চনৰ 29 মাৰ্চত অসমত NCERT গঠন কৰা হৈছিল। তলত উল্লেখ কৰা সমূহৰ সম্পূৰ্ণ গড় কেইটা লিখা। চোৱা NCERT ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ UGC ইয়াৰ সম্পূৰ্ণ অৰ্থ হ'ল বিশ্ববিদ্যালয় অনুদান আয়োগ। ইয়াত ইংলিছতো তোমালোকে ফুল ফৰ্মবিলাক যদি ইয়াত মই দেখুৱাব নোৱাৰোঁ তেনেহ'লে গুগলৰ পৰা অলপ চাই ল'বা প্লিজ। চোৱা তাৰপিছত কুৱেশ্যনটো চোৱা ৰাজ্যিক SCERTৰ সম্পূৰ্ণ ৰূপটো হ'ল অসমীয়াত কয় ৰাজ্যিক শৈক্ষিক অৰ্থাৎ ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিটাৰ্নিং ট্ৰেইনিং এনেকুৱা ধৰণৰ অৰ্থ আছে। ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চোৱা DIET জিলা শৈক্ষিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান। কম্পিউটাৰ যিকোনো তিনিটা প্ৰধান অংশৰ নাম লিখা। এইটো পৰীক্ষাত আহিয়ে থাকে তোমালোকে ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা। ইনপুট আহিলা, আউটপুট আহিলা, স্মৃতি গোট। তাৰপিছত কুৱেশ্যনটো চোৱা কম্পিউটাৰৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। কম্পিউটাৰৰ তিনিটা বৈশিষ্ট্য হ'ল কম্পিউটাৰ অতি দ্ৰুত গতিৰ যন্ত্ৰ। 2 নম্বৰ পইণ্টত লিখিবা কম্পিউটাৰে এটা গতিতে অনবৰতে কাম কৰি থাকে। কম্পিউটাৰত অসংখ্য তথ্য সংৰক্ষণ কৰি থ'ব পাৰি। তাৰপিছত কুৱেশ্যনটো চোৱা কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ তিনিটা সুবিধা উল্লেখ কৰা। কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ তিনিটা সুবিধা হ'ল কম্পিউটাৰে নিয়ন্ত্ৰিত পৰিস্থিতিত আৰু বিভিন্ন ধৰণৰ শৈক্ষিক ক্ষেত্ৰত শিক্ষণৰ ওপৰত গৱেষণা চলোৱা সক্ষম। ই শিক্ষক নিৰ্দেশনৰ সামগ্ৰীৰ উন্নীতকৰণত সহায় কৰে। এই নিৰ্দেশনাৰ উপায় আৰু লক্ষ্যক ব্যক্তিগতকৰণ কৰে। ইমেইলৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। এনচাৰ লিখিবা ইমেইলৰ তিনিটা বৈশিষ্ট্য হ'ল ইমেইল ইণ্টাৰনেটৰ দ্বাৰা নিয়ন্ত্ৰিত এক ডাক সেৱা। ইমেইলৰ জৰিয়তে এটা কম্পিউটাৰৰ পৰা আন এটা বা বহুতো কম্পিউটাৰলৈ বিভিন্ন সংবাদ প্ৰেৰণ কৰা হয়। ইমেইলত কোনো ধৰণৰ ডাক টিকটৰ প্ৰয়োজন নহয়। তাৰপিছত চোৱা CD ৰুমৰ ইয়াত CD ফ্ৰম দিছে, ইয়াত ফ্ৰম এপটো কাটি দিবা তোমালোকে ডাইৰেক্ট ৰুম লিখিবা। CD ৰুমৰ তিনিটা বৈশিষ্ট্য লিখা। এনচাৰ লিখিবা CD ৰুমৰ তিনিটা বৈশিষ্ট্য হ'ল CD ৰুমৰ তথ্য সংৰক্ষণৰ ক্ষমতা বেছি। ইয়াত সংৰক্ষিত কৰি থোৱা তথ্যসমূহ বেয়া হোৱাৰ সম্ভাৱনা কম থাকে। ইয়াৰ স্মৃতি সংৰক্ষিত কোনো নিৰ্দেশ মচি পেলাব নোৱাৰে। তাৰপিছত কুৱেশ্যনটো চোৱা ৱেবছাইটৰ তিনিটা বৈশিষ্ট্য লিখা। ৱেবছাইটৰ তিনিটা বৈশিষ্ট্য হ'ল 1 নম্বৰত লিখিবা যিকোনো অনুষ্ঠানে নিজৰ সকলো তথ্য পাতি আৰু সা সুবিধাৰ বিষয়ে ৱেবছাইটত উল্লেখ কৰিব পাৰি। প্ৰতিটি ৱেবছাইটত www আৰম্ভ হয়। ৱেবছাইটসমূহ ৱেব পেজৰ সমষ্টি। প্ৰতিটি ৱেবছাইটত একোটা হোম পেজ থাকে। তাৰপিছত কুৱেশ্যনটো চোৱা দুৰালাভ সন্মিলনৰ তিনিটা প্ৰকাৰ তিনিটাৰ নাম লিখিবলৈ দিছে। ইয়াত দুৰালাভ সন্মিলন দূৰৰ পৰা যিটো আমি আলাপ বা কথা পাতিব পাৰি চোৱা তেনেকুৱা ধৰণৰ হ'ব। দুৰালাভ সন্মিলনৰ প্ৰকাৰ তিনিটাৰ নাম হ'ল শ্ৰব্য দুৰালাভ সন্মিলন অৰ্থাৎ শুনা কাৰ্য বুলি কৈছে, দৃশ্য অৰ্থাৎ দেখা কাৰ্য, দৃশ্য দুৰালাভ সন্মিলন, কম্পিউটাৰ দুৰালাভ সন্মিলন অৰ্থাৎ কম্পিউটাৰৰ দ্বাৰা আমি যিটো দুৰালাভ সন্মিলন কৰিব পাৰোঁ তাৰমানে। চোৱা তাৰপিছত কুৱেশ্যনটো শিক্ষণ অভিজ্ঞতাক বাস্তৱত ৰূপ দিবলৈ শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ অতি আৱশ্যক। চোৱা শিক্ষা প্ৰযুক্তিৰ তিনিটা ব্যৱহাৰৰ বিষয়ে ইয়াত লিখিবলৈ দিছে। শিক্ষণ অভিজ্ঞতাক বাস্তৱত ৰূপ দিবলৈ শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ অতি আৱশ্যকীয়। চোৱা শিক্ষণৰ বাবে শিক্ষাৰ্থীক প্ৰস্তুত কৰি তোলা, শিক্ষাৰ্থীৰ মতামতসমূহ শক্তিশালী কৰি তোলা, শিক্ষাৰ্থীৰ অভিজ্ঞতাসমূহ পাঠ্যক্ৰমৰ লগত সম্পৰ্কিত কৰা। তাৰপিছত কুৱেশ্যনটো চোৱা কম্পিউটাৰৰ তিনিটা মুখ্য বিভাগ বা ভাগ লিখিবলৈ দিছে। কম্পিউটাৰৰ তিনিটা মুখ্য বিভাগ হ'ল কম্পিউটাৰ তিনিটা মুখ্য ভাগ হ'ল ইনপুট আহিলা, আউটপুট আহিলা, স্মৃতি গোট। NCERTৰ কামসমূহক তিনিটা বহল ভাগত ভাগ কৰা হৈছে। ভাগকেইটা কি? এনচাৰ শিক্ষা পৰামৰ্শদানকাৰী সংস্থা হিচাপে NCERTয়ে তিনিটা প্ৰধান দায়িত্ব পালন কৰিব লাগে। এইকেইটা হৈছে মাধ্যমিক শিক্ষাৰ গৱেষণা, প্ৰশিক্ষণ আৰু সম্প্ৰসাৰণ সেৱা। তিনিটা পইণ্ট দি লিখিবা। তাৰপিছত কুৱেশ্যনটো চোৱা NCERT গঠন কৰা তিনিটা প্ৰধান উদ্দেশ্য লিখা। NCERT গঠন কৰা তিনিটা প্ৰধান উদ্দেশ্য হ'ল ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত থকা সমস্যাবোৰ সমাধান কৰা। 2 নম্বৰত লিখিবা শিক্ষাৰ বিভিন্ন বিভাগসমূহৰ কাম কাজ এঠাইৰ পৰা পৰিচালনা কৰা। 3 নম্বৰত লিখিবা শৈক্ষিক উন্নয়নৰ লগত জড়িত কাম কাজ নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ ব্যৱস্থা কৰা। তাৰপিছত কুৱেশ্যনটো চোৱা
SCERT তিনিটা শৈক্ষিক বিভাগৰ নাম উল্লেখ কৰা এনচাৰ লিখিবা SCERT তিনিটা শৈক্ষিক বিভাগৰ নাম হ'ল পাঠ্যক্ৰম উন্নয়ন বিভাগ শিক্ষক প্ৰশিক্ষণ বিভাগ আৰু শিক্ষা গৱেষণা আৰু পৰীক্ষা সংস্কৰণ বিভাগ তাৰপিছত কোৱেশ্চনটো চোৱা SCERT প্ৰধান কাম তিনিটাৰ নাম উল্লেখ কৰা এনচাৰ লিখিবা SCERT প্ৰধান কাম তিনিটা হ'ল শৈক্ষিক সমস্যাসমূহৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু গৱেষণাত সহায় কৰে মূল্যায়ন আৰু পৰীক্ষা সংস্কাৰ সাধন কৰা শিক্ষণ পদ্ধতি উন্নতিকৰণৰ বিষয়ক আলোচনা চক্ৰ কৰ্মশালা আদি অনুষ্ঠিত কৰা এইখিনিতে আজিৰ ভিডিঅ'টো সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিয়া আৰু যদি নতুন কৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নতুন নতুন ভিডিঅ'বোৰ আমি দিয়ে থাকিম ইয়াৰ লগতে যিবোৰ ভিডিঅ' তোমালোকক দি আছোঁ ইয়াৰ লগতো তোমালোকক আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দি দিম যিবিলাক তোমালোকৰ মডাৰ্ণ কুৱেশ্যন পেপাৰ এনচাৰ আমি সলভ কৰিবলৈ চেষ্টা কৰিম সেইবোৰ ভিডিঅ' তোমালোকক দি দিম তোমালোকে কেৱল কমেণ্টত লিখিবা বুজি পাইছা যদি কমেণ্টত নিলিখা তেনেহ'লে আমাৰ ইচ্ছা অনুসাৰে আমাৰ ভিডিঅ'বোৰ দিব লাগে বুজি পাইছা নিশ্চয় তেনেহ'লে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে জয় আই অসম